হাই হেল্ল' ৱেলকাম মাই আমাৰ চেনেল। আজি আমি যাবলৈ ওলাইছোঁ ফেক্টৰী চাবলৈ। ৰ'ব যাৱাৰ আগত মাস্কখন লৈ লওঁ। মাস্ক নহ'লে পুলিচে পিটন দিব। বলক আমি আহি পামেই আন ইণ্ডাষ্ট্ৰীত যাৱাৰ আগত এটা লগক লগ কৰিব লাগে। লগত তাতে যাই ল'ব লাগিব। প্ৰথমে আমাৰ লাইনৰ কাম চলি আছে। মই চাইকেলেৰে ফুৰক কৰিছোঁ। সেইটো মোৰ ফ্ৰেণ্ড মোৰ লগত আছে আৰু মোৰ ফ্ৰেণ্ডৰ লগজনে এটা বস্তু লগাইছে চাইকেলত। বিৰাট অদ্ভুত বস্তু চাওঁ আমি। এটা অদ্ভুত বস্তু লগাইছে। এইটো চিলিং এইটো চেঞ্জ কৰিব পাৰি। আমি ইণ্ডাষ্ট্ৰী পামেই। চাকিল আমাৰ লগত আছে। ইণ্ডাষ্ট্ৰীত মাস্ক পিন্ধিব লাগিব নেকি? মাৰি লওঁ মাস্কখন মাৰি লওঁ নহ'লে আকৌ পুলিচে লাগাল পালে বন্ধু এবাৰ মাস্কখন মাৰি লওঁ। কিনতে আছি বিদ্যা কিনতে আছিলো। আমি আহি পালো গেট, ইণ্ডাষ্ট্ৰীৰ গেট পালো। গেটত কিবা সোধা নেকি? নাই একো সোধা নাই। আমাক সুধিব নোৱাৰে না। নাই পাৰে পুলিচে পাৰে। আৰু বহুত গৰম আজি, বহুত ৰ'দ দিছে। আৰু আজি 13 আগষ্ট। পৰহি এবাৰ আহিব পাৰোঁ 15 আগষ্ট ফুৰিবলৈ। পুলিচে আহিব দিয়ে নে নাইবা লকডাউন। আৰু ইণ্ডাষ্ট্ৰী আমাৰ ইয়াত কাৰেণ্ট আছে। যিমান ইয়াত ইণ্ডাষ্ট্ৰীত কাৰেণ্ট দিয়া হয় ইয়াৰ পৰা যায় ইণ্ডাষ্ট্ৰীৰ বাবে। আৰু এইটো আমাৰ পাই গ'লোঁ দানা ইণ্ডাষ্ট্ৰী। ইয়াত দানা বনায় মুৰ্গীৰ কাৰণে, মুৰ্গী গৰু যিকোনো জীৱ জন্তুৰ কাৰণে। আৰু এইটো ইণ্ডাষ্ট্ৰী কি নাজানো মই বিশেষকৈ। আগত আৰু ইণ্ডাষ্ট্ৰী আছে তো বলক ভিডিঅ'টো চাই থাকক। বহুত ৰ'দ, বহুত গৰম, কি হ'ব এনেকৈ। এইটো আমাৰ কাৰ্টন ইণ্ডাষ্ট্ৰী। ইয়াত কাৰ্টন বনোৱা হয়। আমাৰ ইয়াত বহুত 4টা কাৰ্টন ইণ্ডাষ্ট্ৰী আছে। কাৰ্টন ইণ্ডাষ্ট্ৰী থকাৰ কাৰণো আছে। কাৰ্টন ইণ্ডাষ্ট্ৰী কিয় হয়? যিকোনো আজিকালি বস্তু কিনিবলৈ গ'লে কাৰ্টন লাগে। কাৰ্টন লাগে। এইকাৰণে আমাৰ ইয়াত কাৰ্টন ইণ্ডাষ্ট্ৰী বহুত আছে। আৰু দোকান চোন খোলা নাই, কিবা খাব পাৰিলোঁ এইদিন। নাখাওঁ দে। এইটো আমাৰ ৰড ইণ্ডাষ্ট্ৰী, এইটো আমাৰ পানী ইণ্ডাষ্ট্ৰী। তাৰপিছত আগত আৰু পানী ইণ্ডাষ্ট্ৰী আছে দুটা। বাইক লৈ ডিউটি শেষ নেকি? এইটো চাবোন ইণ্ডাষ্ট্ৰী, চাবোন আমি যি কওঁ চাবোন ফিবেল নে কি গম নাপাওঁ, কিন্তু চাবোন ইণ্ডাষ্ট্ৰী। আৰু এই চাইডে এইটো টিঙৰ বেৰা দি আছে উপাদেন। এইটো হ'ল হেৰি ইণ্ডাষ্ট্ৰী। কি কয় গম নাপাওঁ। আমাৰ ভাত টায়াৰ বুলি কয়, গাড়ীৰ চকা। টায়াৰ ইণ্ডাষ্ট্ৰী, টায়াৰ বনোৱা হয় ইয়াত। আৰু এইবোৰ নালা বহুত বাছ ওলাইছে। ইমান বাছ নে থাকিব নোৱাৰিয়ে। ইয়াৰ হৰণটো বজাই দিওঁ নেকি এবাৰ? নবজাওঁ দেই। আৰু এইটো আমাৰ চিমেণ্টৰ ইণ্ডাষ্ট্ৰী, চিমেণ্ট নীলা টিং যি আছে চিমেণ্ট। আৰু আমাৰ লগত এইটো আছে হাতী। আৰু এইটো আমি পাই গ'লোঁ হাতী নহয় মানুহ। এইটো আমাৰ ব্লক এতিয়াৰ ইণ্ডাষ্ট্ৰী। আৰু এই যিবোৰ ৱাল আছে এইবোৰ বনাইছে যে ব্লক এইবোৰ ইয়াত বনোৱা হয়। এইবোৰ ষ্টক কৰি ৰাখিছে। আৰু এইবোৰ খুচিৰি বনাই, এইবোৰ গাড়ীত খুচি থোৱাইছে। ব্লক এতিয়া কেনেকৈ বনায় দেখাব পাৰিলে ভাল হ'লা হয়, কিন্তু আমাক সোমাব নেদে। এনে গৰমত মৰি আছে ইয়াত। কি হ'ব লকডাউনত?
আৰু এইটো আমি পাই গ'লোঁ লিচু আৰু পানী ইণ্ডাষ্ট্ৰী সোমাব পাৰিলে তামান লিচু খালোঁ পানী নাখাওঁ কলত আছে নহয় আমাৰ পানী ৰ'দ তামান ৰ'দ থাকবা নোৱাৰি ইয়াতে ৰ'দ ইয়াত মানে ইণ্ডাষ্ট্ৰীৰ পাছপিনে আৰু পাছফাল বস্তি কিবা লাগিল নেকি নাই দে যাই থাক পেডেল মাৰি যাই থাক পালো টাৰ্ণিং পালো ঘূৰাই দি ঐ চাকিল ঘূৰাই দি ঘূৰাই দিব ঘূৰাই দিলে ঘূৰাই দিলোঁ তাৰমানে বডি কাটাৰ হাত ধৰাইছি মই আগত বহি লৈছোঁ ই চাইকেল চলাইছে ই হাতী আগত যাই থাকে পাছত খেদাৰ লগত হাতী নহয় চৰি মানুহ আৰু এইটো ইণ্ডাষ্ট্ৰী বনাইছে ৱাল দিছে ৱাল দিয়া হোৱা নাই আৰু এইটো শাল আৰু এইবোৰ ইণ্ডাষ্ট্ৰী আৰু আপোনালোকক এটা বহুত ভুটীয়া জেগাত লৈ যাম এনেকুৱা ভয় লাগে তাত এবাৰ আহিছিলোঁ চাইকেলেদি যোনে চাইকেল চলাইছে মোৰ পাইলটজন তাৰ লগত আহিছিলোঁ এই পাইলট ক'ত বালা দি উঠি লৈছে ই কনাই নাই চৰি চাইকেল চলাই থাকি আমি আৰু তাক কাৰ্টন ইণ্ডাষ্ট্ৰী পাই গ'লোঁ আৰু আপোনালোকে বেয়া চেয়া নাপাব যদি কিবা বেয়া কোৱা গৈছে আৰু কাৰ্টন ইণ্ডাষ্ট্ৰী কেমেৰা কোৱা যায় বাদ দেখি কাৰ্টন ইণ্ডাষ্ট্ৰী আৰু এই চাইডে গম নাপাবি আৰু আমি যাই থাকোঁতে এখন এটা বস্তু লগ পালোঁ এইটো কাৰ্টন ইণ্ডাষ্ট্ৰী বস্তুটো হৈছে এখন বাছ আহিছে ইণ্ডাষ্ট্ৰী মানুহবোৰক কৰোণা চেক কৰিবলৈ ইহঁত দূৰে মাস্ক নাই পলাল মুখটো থৈ গ'ল ময়ো জংঘল মাজত সোমাই গ'লোঁ কাহিনী সেই কাহিনী আৰু আগপিনে এইটো কি ইণ্ডাষ্ট্ৰী এইটো মন পৰছে এইটো কাৰ্টন ইণ্ডাষ্ট্ৰী আৰু এই চাইডেতো এইটো পুৰণি দৰ্জা দি আছে এইটো ব্লাষ্ট হৈ গৈছিল এইটো কি দানা কোম্পানী আছিল আগত বহুত ডাঙৰ দানা কোম্পানী আছিল থাকিলে এইটো ব্লাষ্ট হৈছে আৰু ইয়াত 4টা মানুহ মৃত্যু হৈছিল মৃত্যু ভয় লাগে ইয়াত যাব নোৱাৰিম আৰু আগপিনে এটা সৰু ইণ্ডাষ্ট্ৰী আছে এইটো ব্লকমান ব্লাষ্ট হৈ গৈছে হৈ গ'লে আমি সেইটো চাব চেষ্টা কৰিম এতিয়া বুলি ভয় লাগিলে উপায় নাই আপোনালোকক যাতে আহিছোঁ যাতে দেখুৱাব লাগিবই আমি ইয়াত আমি ল'লোঁ এই জংঘল সাপ চাপ আছে নেকি সাপ থাকিব পাৰে আমি যাইছোঁ ই চাইকেলটোৰ ওপৰত উঠি গ'ল হয় ভয় নকৰে নেকি এই চাওক কেনে জংঘল এইবোৰ চব ইণ্ডাষ্ট্ৰী এইবোৰ মানুহ আছিল এইটো কি ইণ্ডাষ্ট্ৰী গম নাপাওঁ যোনটো অৰিজিনেলকৈ ব্লাষ্ট হৈছিল সেইটো দানা কোম্পানী বুলি আমি জানো 2 বছৰ আগত ব্লাষ্ট হৈ গৈছিল আমি এইবোৰ তাৰচোন কি চট মাৰে নেকি আৰু আমি যি আহিছোঁ ইয়াৰ একদম আগৰ ৰুমটোত টয়লেট এটা আছিল এটা মানুহ টয়লেট কৰি যাওঁতে ব্লাষ্ট হৈ যাওঁতে মৃত্যু হৈ গৈছিল জুই লাগি কেনে যাব ভয় লাগে আহিছোঁ আমাৰ হাতীজন মানুহজন লগতো অহা নাই আমি এইবোৰ তাৰ এই চট মাৰিলে কি চট মাৰিব এই দুটা চাকিল কি লাগে এই তাৰমানে তিনটালা বিল্ডিং এইটো থাকিলে আমি একদম ওপৰলৈ যাম কি হয় আমি চাই ল'ম তো বলো ওপৰলৈ যাওঁ আমি যাইছোঁ এই চাকিল আগত যা মোৰ ভয় লাগে গৈছে আমাৰ পাইলটজন ইবাগে কণা নেকি লৈ গ'লে চিৰিত নিবি আৰু পইচাই চিৰি আছে নেকি এই বহুত দিন হৈছে ইয়াতে পইচাছে নাপা ঘূৰিলোঁ ওপৰলৈ যাই থাক পেটটো টান মাৰি থাকি
এই ওপৰলৈ আহি পালোঁ ভয় লাগে আহি পালোঁ এইটো হৈছে ফিল্টাৰ কৰে পানীবোৰ এইটো ইয়াত ৰাখাই থৈ দিছে কিয় বা ইমান বছৰ এতিয়া কৈ অহা নাই আৰু এইবোৰ ইণ্ডাষ্ট্ৰী এইটো ফ্লেটৰ তলত আহি পালোঁ আৰু আহি পালোঁ তাৰপিছত এইবাৰ আৰু ওপৰত আছে এইটোত যাম সেই আমাৰ এই পাণ্ডাৰে ওপৰত পাহাৰ হৈ গ'ল আৰু বেলেগ ৰুমত সোমাই লৈছে তো বলক ওপৰলৈ যাইছোঁ যাই পাই গ'লোঁ এই ইণ্ডাষ্ট্ৰী কিমান ইণ্ডাষ্ট্ৰী আৰে ভাই এখন যদি ড্ৰোন হলাকে কিমান ভাল লাগে কিমান তো বলক ভিতৰলৈ যাওঁ এইবোৰ চাইকেল এইখন মোৰ চাইকেল তো বলক কেছে হয় তো বলক ভিতৰলৈ কিমান কোৱা যায় নাই নতুন ইউটিউবাৰ নাই এইবোৰ মুখত আহি থাকে ক'বাৰ কিবা তাৰমানে কেৰিমিনেটি চাই থাকোঁ আৰু ডিম্পুৰ ভিডিঅ' চাওঁ তাৰ মোচানটো আহি থাকে বিকাশ চিকাশৰ ভিডিঅ' চাওঁতে মোৰ অলপমান মোচান উঠি যায় দৰে ভয় লাগে দেখোন ইয়াত চাওঁ ৰ কি আছে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনে লাগিল আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াত থাকিবলৈ বহিছে এই ঘণ্টাটো টিপি দিব বান্দাৰে ক'ত বহি থাকে তলত